ইতিমধ্যে আপোনালোকে জানে ছ'চিয়েল মিডিয়া যোগে ব্যাপকভাৱে প্ৰচাৰ চলিছে। আমাৰ 1922 চনত স্থাপন হোৱা আমাৰ চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ৰ 100 বছৰ পূৰ্তি উপলক্ষে আমি 1 জানুৱাৰীত ইয়াৰ শুভাৰম্ভণি কৰিব বিচাৰিছোঁ উৎসৱটো। গতিকে সেই সংক্ৰান্তে আমাৰ ইয়াত এলুমনি এছ'চিয়েশ্যন গঠন হৈছে আৰু এলুমনি এছ'চিয়েশ্যনৰ আজি ইয়াত মিটিং দিয়া হৈছিলে। এলুমনি এছ'চিয়েশ্যন যিটো কমিটি গঠন কৰা হৈছে, সেই কমিটিৰ আমাৰ সভাপতিজন হ'ল ইয়াৰে আমাৰ এজন সুযোগ্য সন্তান, পিছৰ পৰ্যায়লৈ দক্ষিণ সভাপতি বিধায়ক হৈছে প্ৰদীপ কুমাৰ চৰকাৰ, আৰু তাত কাৰ্যকৰী সভাপতি হিচাপে আমাৰ এই অঞ্চলৰে এজন যশস্বী ছাত্ৰ আছিলে আৰু আমাৰ ফখৰুদ্দিন আলী আহমেদ যিটো একাডেমি আছে কলকাছিয়াত, তাৰে সঞ্চালক ডক্টৰ ইফতিকাৰ আলী আহমেদ, তেওঁ কাৰ্যকৰী সভাপতি হয়। আৰু আমাৰ ইয়াত সম্পাদক প্ৰধান হিচাপে ডক্টৰ হাসমত আলী চাহাবক লোৱা হৈছে। এইখন বিদ্যালয়ৰ পৰা পঢ়ি গৈছে, তেওঁ চিকিৎসা জগতত যথেষ্ট সুনাম কৰি আহিছে। সেই সংক্ৰান্তে আমি এলুমনি এছ'চিয়েশ্যনে কেনেকৈ এইখন অনুষ্ঠানত গৰিমাময় যিটো উৎসৱ চলাব, সেই তাত আমি কেনেধৰণৰ সহযোগিতা কৰিব পাৰি, আমাৰ সহযোগিতা কেনে হ'ব, আৰু আমি কেনেকৈ এইটো এটা মনত ৰাখিবলগীয়া এটা অনুষ্ঠান হিচাপে কৰিব পাৰোঁ, এই আলোচনা হ'ল আৰু সকলো সহযোগিতা কৰিব। নমস্কাৰ। অহা 1 জানুৱাৰী 2022 তাৰিখত আমাৰ চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন উপলক্ষে উদ্বোধনী সভাখন হ'ব আৰু তাৰ প্ৰস্তুতি আমাৰ এলুমনি এছ'চিয়েশ্যনৰ ফালৰ পৰা যথেষ্ট পৰিমাণে চাৰিওফালে চকু ৰাখি আমি কাম কৰি আগবাঢ়ি যাম বুলি ভাবিছোঁ। আৰু আমাৰ এলুমনি এছ'চিয়েশ্যনৰ বিভিন্ন সদস্যসকলক আমি ইতিমধ্যে সজাগ কৰি তুলিছোঁ, যাতে আমাৰ অহা 1 জানুৱাৰীত হ'বলগীয়া এই সভাখন যাতে আমি গৌৰৱেৰে উদযাপন কৰিব পাৰোঁ। অসমৰ গোটেই মানুহখিনিক যাতে আমি এটা বাৰ্তা বিলাই দিব পাৰোঁ যে চাকলা এনেকুৱা এটা নিম্ন অঞ্চলত 100 বছৰ আগত এখন অসমীয়া মাধ্যমৰ স্কুল স্থাপন কৰা হৈছিল, আৰু সেই স্কুলখনৰ যাতে আমি গৌৰৱ অক্ষুণ্ণ ৰাখিব পাৰোঁ আৰু গোটেই অসমত ইয়াৰ বাৰ্তাটো বিলাই দিব পাৰোঁ। তাৰ কাৰণে আমি যিখিনি চেষ্টা ল'ব লাগে আমাৰ তৰফৰ পৰা আমি চেষ্টা লৈছোঁ, আৰু ইতিমধ্যে আমাৰ এলুমনি এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ অহা বছৰত এই স্কুলখনত কৰিবলগীয়া কিছুমান সিদ্ধান্ত আমি লৈছোঁ। তাৰে যেনেকুৱা আমাৰ স্কুলখনত বাউণ্ডাৰী ৱালৰ অভাৱ আছে, সেইখিনি আমি আমাৰ ফালৰ পৰা কৰিম। আকৌ এখন গেট, জাকত জিলিয়াকৈ এখন গেট আমি বনাম, আৰু গোটেই বছৰটো আমাৰ যে মূল কৰ্ণধাৰ কমিটিয়ে যিবিলাক কাৰ্যসূচী পালন কৰিব, তাৰ লগত আমি এলুমনি এছ'চিয়েশ্যনৰ ফালৰ পৰা 100% সহযোগ কৰিম। আৰু আমি মানুহক এটা ভাল মেছেজ দিব বিচাৰোঁ যে হয়, আমি আমাৰ এই অঞ্চলত বসবাস কৰা মানুহখিনিৰ মানসিকতা যথেষ্ট উন্নত। আমি এইখন স্কুলক কেন্দ্ৰ কৰি ইয়াতে এটা ঐতিহ্য আমাৰ মাজত গঢ়ি উঠিছে, আৰু আমাৰ মান সন্মান ৰক্ষাৰ্থে আমি যিখিনি কৰিব লাগে আমি নিশ্চয় কৰাৰ কাৰণে বদ্ধপৰিকৰ। আমাৰ শুভ উদ্বোধনী অনুষ্ঠানত প্ৰথম পতাকা উঠাব 9:30 বজাত আমাৰ কৰ্ণধাৰ কমিটিৰ সভাপতি বিধায়ক আব্দুল বাতেন খন্দকাৰ চাহাবে, আৰু তাৰ ঠিক আধা ঘণ্টা পিছতেই আমি আৰু 100খন পতাকা উত্তোলন কৰিম। এই 100খন পতাকা আমাৰ এই অঞ্চলত যিসকল শিক্ষক শিক্ষয়িত্ৰী অৱসৰপ্ৰাপ্ত ইতিমধ্যে অৱসৰ লৈছে তেখেতসকল, আৰু স্থানীয় এই স্কুলৰে বহুত ছাত্ৰ আছে, মুৰব্বীৰ এতিয়া বয়োজ্যেষ্ঠ ছিনিয়ৰ চিটিজেনৰ পৰিণত হৈছে, তেখেতসকলক আমি মাতিছোঁ। তেখেতসকলৰ দ্বাৰা আমাৰ 100 পতাকা উত্তোলন কৰিম। কথা জনাব খুজিছোঁ এইটোৱে যে বহুত দূৰ দূৰণিত যিহেতু এই স্কুলখন 1922 চনত স্থাপন হৈছিল, পুৰণি ছাত্ৰ ছাত্ৰী বেছিভাগে বহুত ছাত্ৰ ছাত্ৰী ইতিমধ্যে হয়তো ঢুকাইছে। তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। তাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰী দূৰ দূৰণিত আছে, কৰ্মৰত অৱস্থাত আছে, কিছুমান কৰ্মৰ তাগিদাত বাহিৰত আছে, তেখেতসকলে যদি এই বস্তুটো বা আমাৰ আজিৰ এই সাক্ষাৎকাৰটো তেখেতসকলে চাই, তেখেতসকলক অনুৰোধ জনাইছোঁ যে 1 তাৰিখত যিটো আমাৰ শুভাৰম্ভ অনুষ্ঠান বছৰজোৰা কাৰ্যসূচীত, সেই অনুষ্ঠানত তেওঁলোকে যাতে সহযোগ কৰে, তেওঁলোকে যাতে এই অনুষ্ঠানত আহি উপস্থিত হয়, তাৰ কাৰণে ইয়াৰ দ্বাৰা অনুৰোধ জনোৱা। শুভাৰম্ভ অনুষ্ঠানত
আমাৰ অসমৰ মাননীয় মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস তেখেত আহিব। বৰপেটা লোকসভা সমষ্টিৰ মাননীয় সাংসদ আমাৰ আব্দুল খালেক চাহাব তেখেতেও আহিব। আমাৰ জনীয়া সমষ্টিৰ মাননীয় বিধায়ক হাফিজ ৰফিকুল ইছলাম চাহাব তেখেতেও আমাৰ এই সভাত উপস্থিত থাকিব। আমাৰ বঙাইগাঁও জিলাৰ DC, SP, CO, IS, DO এই সকলো বিষয়ববীয়াসকল উপস্থিত থাকিব। গতিকে আমি সমূহ ৰাইজ তথা এই স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানত যাতে আন্তৰিকতাৰে সহযোগ কৰে তাৰ কাৰণে অনুৰোধ